हेलो एवरीवन अस्सलाम वालेकुम नতুन এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ব্লগটো মই ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ এয়া বাপেক যে শুই আছে তাৰপিছতে মই ভাবিলোঁ ৰুটি দুখনমান বনাই লওঁ যিহেতু দোকানলৈ খাই যাব তাৰপিছত এয়া মোৰ ৰুটি বনোৱা হৈ গ'ল এওঁ খালে খাই লৈ এয়া দোকানলৈ যাবলৈ ওলাইছে দেখিছেনে ছোৱালীজনীয়ে নেৰানেপেৰাকৈ ধৰিছে মই ক'লোঁ লৈ যাওঁ তাৰপিছত ময়ো কাম বনকেইটা আজৰি কৰি লওঁ তাৰ অলপ সময় পাছতে 10 মিনিটমান ৰখি পেলাই আনি দিলে তাৰপিছত মই বাচনকেইটা ধুই সামৰিব নোৱাৰিলোঁ ছোৱালী আহি পাই গ'লহি ভাবিছে চাগে আকৌ এটা কথা কাপোৰযোৰ আকৌ সলনি হৈ গ'ল এয়া দেখিছেনে জুচ খাই আহিলে দোকানত তাৰপিছত কাপোৰযোৰ ইমানেই লেতেৰা কৰিছে ভিজাই পেলালে গোটেইযোৰ কাপোৰ তাৰপিছত তাইক চেঞ্জ কৰি লৈ মই কাঁহী বাতি সামৰিলোঁ তাৰপিছতে বিচনাখনো সামৰি ল'লোঁ মই এনেকৈয়ে ৰাতিপুৱা হ'লে যে ইমান কাম থাকে একদম আজৰি পোৱা নাযায় তাৰপিছতে আমি ভাত পানী খাই আবেলি পৰ হ'ল এয়া অকণ ওলাই যাওঁ বুলি ল'লোঁ ভাত পানী খাই আজৰি হ'লোঁ ওলাই কৰি লৈছোঁ আৰু অলপ দোকানৰ পৰা আহোঁ ছোৱালীজনী যিহেতু আমনি কৰি আছে ছোৱালীজনী দেখিছেনে এয়া ছোৱালী বাহিৰতে ৰখি আছে দেখিছেনে যাবলৈ আজি মাৰ্কেট আছে যিহেতু মাৰ্কেট কৰিব ল'লোঁ তাৰপিছতে কৰি আহি ঘৰ পালোঁহি চব্জি আনিলোঁ যিহেতু আলহীয়ে মাছ মাংস ইমান এটা খাই ভাল নাপায় তাৰপিছতে ভান্দি গ'লোঁ ৰাতি সময় হ'ল আলহী আহিলে খালি ভাত বনোৱাৰ কাম নহয় জানো খোৱা বোৱা ৰন্ধা বঢ়া এইবোৰে কাম হয় মেইন তাৰপিছত আলহীক লৈ ওলাই যাবলৈও আছে বাৰু দেখুৱাই থাকিম ব্লগটো চাই থাকিব তাৰ মই ভাত পানী হৈ গ'ল দালি বনালোঁ ভাজি বনালোঁ লগতে মাছো বনালোঁ দেখুৱাব নহ'ল ভিডিঅ'টো আজি ইমানেই আছিলে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ বাই